আত্মসন্মান যিটোত আঘাত লাগিলে মানুহ জীয়াই থাকিও হাৰি যায়। এই পৃথিৱীত সকলো মানুহে সুখ বিচাৰে। কোনোবাই টকাৰ মাজেৰে, কোনোবাই সন্মানৰ মাজেৰে, আৰু কোনোবাই মানুহক সুখী কৰি সুখ পাব বিচাৰে। কিন্তু মানুহক সুখী কৰিব গৈ যদি নিজৰ আত্মসন্মান হেৰুৱা যায়, তেন্তে সেই সুখ কেতিয়াও একে নাথাকে। আত্মসন্মান মানে অহংকাৰ নহয়। আত্মসন্মান মানে নিজৰ মূল্য বুজা, নিজৰ সীমা আঁকি লোৱা, আৰু অন্যায়ৰ আগত মৌন নোহোৱা সাহস। বহুতে কয়, বাদ দিয়া, ইমান নাভাবিবা, এইটো সহ্য কৰা, মানুহ বেয়া হ'ব নালাগে। কিন্তু যি অন্যায় বাৰে বাৰে সহ্য কৰা হয়, সেই অন্যায় এদিন নিয়মত পৰিণত হৈ পৰে। আৰু যেতিয়া অন্যায় নিয়মত পৰিণত হৈ পৰে, তেতিয়া আত্মসন্মান লাহে লাহে নোহোৱা হৈ যায়। মনত ৰাখিব, যিয়ে আপোনাক বাৰে বাৰে সেৱা কৰি কথা কয়, তেওঁ আপোনাৰ সৰলতাৰ নহয়, আপোনাৰ মৌনতাৰ সুযোগ লয়। আত্মসন্মান থকা মানুহে সকলো হেৰুৱাব পাৰে, টকা, পদ, পৰিয়াল, কিন্তু তেওঁ নিজক কেতিয়াও হেৰুৱাব নোৱাৰে। কিন্তু যিজনে নিজৰ আত্মসন্মান ত্যাগ কৰে, তেওঁৰ সকলো থাকিও ভিতৰি অকলশৰীয়া হৈ পৰে। জীৱনত কিছুমান সিদ্ধান্ত অতি কঠিন হয়। কেতিয়াবা নিজৰ মানুহৰ পৰা আঁতৰি থাকিব লাগে, কেতিয়াবা নিজৰ প্ৰিয় ঠাই ত্যাগ কৰিব লাগে, আৰু কেতিয়াবা না ক'বলৈ শিকিব লাগে। এই সিদ্ধান্তবোৰ সহজ নহয়, কিন্তু আত্মসন্মান ৰক্ষা কৰিবৰ বাবে এইবোৰ অত্যন্ত জৰুৰী। এটা কথা বুজা উচিত, সকলো মানুহ আপোনাৰ লগত সদায়ে নাথাকে। কিছুমান মানুহ জীৱনলৈ আহে মাত্ৰ এটা শিক্ষা দিবলৈ, নিজক কিমান মূল্য দিব লাগে সেইটো শিকাবলৈ। যদি আপুনি সদায় আনক সুখী কৰিবলৈ যায়, তেতিয়া শেষত আপুনি নিজেই সুখত নাথাকিব। নিজৰ অনুভৱ, নিজৰ আত্মা, নিজৰ আত্মসন্মান এইবোৰক কেতিয়াও অৱহেলা নকৰিব। কাৰণ টকা হেৰালে পুনৰ উপাৰ্জন কৰিব পাৰিব, সময় হেৰালে আগবাঢ়িব পাৰিব, কিন্তু এবাৰ আত্মসন্মানত আঘাত লাগিলে নিজৰ চকুত নিজে থিয় হ'ব নোৱাৰা হ'ব। শেষত এটা কথা মনত ৰাখিব, আত্মসন্মান মানে কঠোৰ হোৱা নহয়, আত্মসন্মান মানে সত্যত থকা। যিজনে নিজক সন্মান কৰে, তেওঁ আনকো সন্মান দিব জানে। নিজৰ মূল্য বুজক, নিজৰ সীমা আঁকি লওক, আৰু যদি প্ৰয়োজন হয় অকলে থিয় হৈ থাকিব। কাৰণ আত্মসন্মান থকা মানুহ অকলে হ'লেও কেতিয়াও সৰু নহয়। কথাখিনি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।